আপোনাৰ চিনাকি অভিনেতাজন চিনি পাইছে হয়তো নাই পোৱা। এয়াই এজন অভিনেতাৰ দক্ষতা। এখন নতুন ছবিৰ বাবে এয়া নতুন চেহেৰা জনপ্ৰিয় অভিনেতাগৰাকীৰ। কান্ধত ওলমি থকা দীঘল চুলি, এখন হাত থুতৰি স্পৰ্শ কৰা এগৰাকী সুন্দৰী মহিলাৰ চকচকীয়া পোছাক পিন্ধি ৰাণীৰ দৰে সিংহাসনত বহি আছে। এক দৃষ্টিত এনে লাগে যেন তেওঁ এটা ৰাজ পৰিয়ালৰ ৰাণীহে। শেহতীয়াকৈ এনে এখন চলচ্চিত্ৰৰ পোষ্টাৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এতিয়া কওঁ শুনক, কিয় সাধাৰণ পোষ্টাৰ নহয় এইখন। এয়া এগৰাকী মহিলা নহয়, তেওঁ হৈছে দেশৰ জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকী। অভিনেতাজনক শীঘ্ৰেই পৰিচালক অক্ষত অজয় শৰ্মাৰ নতুন ছবি হাদীত দেখা যাব। ফটোখন মঙলবাৰে সামাজিক মাধ্যমত মুকলি কৰা হৈছিল। অভিনেতাজনে হঠাতে এনে এক অদ্ভুত চৰিত্ৰত অভিনয় কৰাৰ কথা কিয় ভাবিছিল? এই প্ৰশ্নৰ উত্তৰত নৱাজুদ্দিন ছিদ্দিকীয়ে কয়, হাদী এটা নতুন চৰিত্ৰ।